নমস্কাৰ মই মনোজ গগৈ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু এই ইউটিউব চেনেলত আপোনালোকে পাব বিভিন্ন ধৰণৰ ব্যৱসায় কথা এই কথালৈ আমি ভিডিঅ' বনাম বা প্ৰমোচনেল কিছুমান ভিডিঅ' থাকিব পাৰে যিকোনো প্ৰডাক্টৰ ওপৰত ভিডিঅ' থাকিব পাৰে গতিকে ইয়াতে আপোনালোকে এইবিলাক বস্তুৱে পাব আমি কেনেকৈ ধৰণে নিজকে আগবঢ়াব পাৰোঁ সৰু সৰু ব্যৱসায় কৰি পিনে ঘৰৰ পৰা কেনেকৈ আমি ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ কম টকাত কেনেকৈ আমি ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ এই বিষয়ত এই ইউটিউব চেনেলত পাব আপোনালোকে চাব সাবস্ক্ৰাইব কৰিব মৰম কৰিব আশীৰ্বাদ কৰিব নতুনকৈ আৰম্ভ কৰিছোঁ চেনেলটোত আগতে বেলেগ কিবা দিছিলোঁ কিন্তু এতিয়াৰ পৰা এইখিনি পাব আজি মই এটা কথা আপোনালোকক জনাব বিচাৰোঁ মই আপোনালোকে হয়তো দেখা পাই আছে আজিকালি চবে কি আৰু প্ৰত্যেকখন গাঁৱতে হ'লেও বা চবতে আৰু সকলো ঠাইতে পকা ঘৰ হৈছে বা বনাই আছে এতিয়া কথা হ'ল কি আপুনি বহুত টকা খৰচ কৰি প্লাষ্টিক পেইণ্ট মৰাতকৈ তাৰোপৰি কমতে আপুনি নিজৰ ঘৰখন ধুনীয়া কৰিব পাৰে মই ইয়াতে ফটো লগাই দিম আপোনালোকে চাব পাৰিব তো কম টকাতে আপোনাৰ ঘৰটো আৰু ধুনীয়া কৰিব পাৰে কি আৰু দেখাত ভাল লাগিব মানুহো ভাল পাব গতিকে তাৰ কাৰণে আপুনি ৱালপেপাৰ লগাব পাৰে বিভিন্ন ধৰণৰ ৱালপেপাৰ আছে নৰ্মেল ৱালপেপাৰ আছে 3D ৱালপেপাৰ আছে 2D ৱালপেপাৰ আছে সেইবিলাক আপোনালোকে কিনি লগাব পাৰিব আঠা থাকে আঠা দি লগাব পাৰে নিজেও লগাব পাৰে বা মানুহ আনি লগাব পাৰে আৰু এতিয়া আপোনালোকে হয়তো গম পায় এইটো বা মোকো আপোনালোকে সুধিব পাৰে যে এইবিলাকতো বহুত দাম হয় অৱশ্যে দোকানৰ দাম হ'ব পাৰে কিন্তু মই এটা ছাইডৰ কথা ক'ম যিটো ছাইডৰ পৰা আপোনালোকে কম টকা ল'ব পাৰিব হ'লচেলত ল'ব পাৰিব বহুত কম টকাত বহুত কম আৰু এতিয়া ধৰি লওক বেলেগত যদি 3D ৱালপেপাৰটো কি স্কোৱাৰ ফিট 400-500 বা 300 যদি লৈছে তাত খুব কমতে পাব গতিকে যদি আপুনি সহকে লয় বা আপুনি যদি ব্যৱসায় কৰিব বিচাৰে তেতিয়াহ'লে সেই ৱেবছাইটৰ পৰা আপোনালোকে ল'ব পাৰিব খুব ধুনীয়াকৈ তেওঁলোকে পঠাব আৰু নিজে কথা পাতি ল'ব লাগিব কোনটো ভাল কোনটো বেয়া নিজে চাই ল'ব লাগিব বিভিন্ন ধৰণৰ তাতে কোম্পানী আছে সব ইণ্ডিয়াৰে হয় বিভিন্ন ধৰণৰ কোম্পানী আছে গতিকে তাত আপুনি নিজে চাব লাগিব নিজে চাই মেলি আপোনাৰ যিটো ভাল লাগে সেইটো আপুনি নিজে অৰ্ডাৰ কৰিব পাৰিব কেছ অন ডেলিভাৰী হ'ব পাৰে কেতিয়াবা কিছুমানে এডভান্সো দিব পাৰে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব মই সেইটো নকওঁ কেনেকৈ কি পে'মেণ্ট কৰিব কিন্তু অপশ্যন চবেই থাকে তো আপুনি নিজেই চাই ল'ব পাৰিব ধুনীয়াকৈ নিজে কথা পাতিব যিটো ভাল লাগে সেইখিনি আপুনি লৈ পিনে নিজৰ ঘৰত লগাব পাৰে নহ'লে সৰুকৈ ঘৰৰ পৰা ব্যৱসায় আৰম্ভ কৰিব পাৰে অনলাইন যিহেতু আজিকালি হোৱাটছআপত ষ্টৰি লগাই মানুহে বহুতে চায় ষ্টেটাছ হোৱাটছআপৰ ষ্টেটাছ আৰু ফেচবুকত ষ্টৰি গতিকে এইবিলাক লগাব পাৰে গতিকে তাত লগাই নিজৰ নাম্বাৰটো দিব কণ্টেক্ট মি যদি লাগে আপোনাক যোগাযোগ কৰিব পাৰে কম টকাতে লিখি দিব ধুনীয়াকৈ সেইটো এটা ব্যৱসায় কৰিবলৈ বহুত জেগা লাগে কাৰণ যিহেতু ময়ো কিবা কৰি আছোঁ বাৰু কিন্তু আপুনি যদি দোকান এখন দিবলৈ যায় তাতে বহুত খৰচা আহি পৰে চিকিউৰিটি মেইন জেগাত হ'লেতো 1.5 লাখ 2 লাখ 3 লাখ ল'ব পাৰে গতিকে ভাড়া আছে কাৰেণ্টৰ বিল আকৌ মানুহ এজন ৰাখিব লাগিব গতিকে ঘৰৰ পৰাই আপুনি কাম কৰিব পাৰে এনেকুৱা নহয় যে আপুনি চাকৰি কৰি আছে কৰিব নোৱাৰিব বা বেলেগ কিবা কাম কৰিছে কৰিব নোৱাৰিব পাৰিব আপুনি পাৰিব কোনো কথা নাই কাৰণ আজিকালি ইমান বস্তু দাম বাঢ়িছে যিমান ইনকাম কৰিব পাৰে সেইটো কাৰণে সকলোৱে চেষ্টা কৰিছে বা কৰিলে ভাল আৰু পঢ়াৰ ক্ষেত্ৰতে হওক বা প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰতে বহুত বেছি দাম বাঢ়িছে গতিকে আমাক বহুত বেছি টকাৰ প্ৰয়োজন হৈছে সেইকাৰণে আমি সকলোৱে বিভিন্ন ধৰণে ভাল কামেৰে আমি টকা আমি ঘটিব পাৰোঁ নহয় জানো বাৰু গতিকে এইটো এটা খুব ধুনীয়া প্ৰচেষ্টা এইটো হ'ল মই আপোনাৰ লিংকটো দি দিম আপুনি চাব বায়'ত চাব বহুত বেছি দীঘলীয়া নকৰোঁ কম যে ইণ্ডিয়া মাৰ্ট গতিকে এইটো আমাৰ এখন ভাৰতবৰ্ষৰে নিজৰ এটা ৱেবছাইট হয় গতিকে আমাৰ ইণ্ডিয়াৰে হয় তাত বিভিন্ন ধৰণৰ হ'লচেলাৰবিলাক আছে বিভিন্ন ধৰণৰ হ'লচেলাৰবিলাক আছে তাত আপুনি নিজেই চাই ল'ব লাগিব যেনেকৈ আপুনি বজাৰ যাবলৈ সময় নাই এতিয়া ধৰি লওক মই এটা কথা কৈছোঁ মই গুৱাহাটীত থাকোঁ কাৰণে ধৰি লওক ফেঞ্চি বজাৰত হ'লচেলাৰবিলাক আছে ছাপ'জ মই তালৈ যাবলৈ সময় নাই কি কৰিব আপুনি গতিকে এয়া হ'ল অনলাইন প্লেটফৰ্ম মই কৈছোঁ ন ডিজিটেল আজি আপুনি মোলৈ কিবা পঠাইছে ডিজিটেলি পঠাইছে বা মই আপোনাক ডিজিটেলি পাইছোঁ এনেকৈ ধৰণে ইউটিউবৰ পৰা পাইছোঁ বা ফেচবুকৰ পৰা পাইছোঁ গতিকে আমি ব্যৱসায় বা লেনদেনবিলাকো ডিজিটেলি হৈ গৈছে সেইকাৰণে ক'তো যাব নালাগে আপোনাৰ ঘৰৰ এড্ৰেছত পঠাই দিব আপুনি ৰিচিভ কৰিব আপুনি ঘৰত কেনেকৈ লগাই চাই ল'ব ধুনীয়াকৈ ইউটিউবত বা তেওঁলোকে শিকাই দিব নিজে লগাব পাৰিব বা মানুহে দি লগাব পাৰিব বা যদি ব্যৱসায় কৰে তেতিয়াহ'লে বহুত বেছিকৈ ল'ব লাগিব আৰু ব্যৱসায়টো কেনেকৈ ধৰণে কৰিব কি মাৰ্জিন থাকিব হয়তো গম পাইছে ইয়াতে
এই ৱালপেপাৰ আপুনি মিনিমাম স্কোৱাৰ ফিট 50 টকাৰ পৰা পাব আৰু বেছিও আছে মই এইটো এটা উদাহৰণে দিলোঁ মিনিমাম 50 টকাৰ পৰা গতিকে সেইটো ইয়াতে মানে বেলেগ পাৰ্টি থাৰ্ড পাৰ্টি নাই আৰু আপুনি আৰু য'ত মানে কোম্পানী দুইজনৰ মাজতহে কানেকশ্যন হ'ব গতিকে ইয়াতে আৰু মিডলমেন নাই যে মানে ফেক্টৰীৰ পৰা হ'লচেলাৰ পৰা ৰিটেইলাৰ তাৰপিছত আপোনাৰ ওচৰত তেনেকুৱা কোনো কথা নাই গতিকে আপুনি আজি চাব পাৰে যদি আপোনাৰ পচন্দ হয় তেতিয়া ল'ব পাৰিব ইণ্ডিয়া মাৰ্ট আপুনি মই লিংকটো দি দিম আপুনি লিংকটো আপুনি ইনষ্টল কৰি ল'ব পাৰিব এপটো ইনষ্টল কৰিব পাৰিব বা সেই লিংকত মই দি দিম লিংকত গৈ আপুনি নিজে চাব পাৰিব বিভিন্ন কোম্পানী আছে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন কোম্পানী আছে তেওঁলোকৰ লগত জড়িত হৈ আছে সব মেক্সিমাম চাই ল'ব তাত ট্ৰাষ্টেবল লিখা থাকে গতিকে চাই মেলি তাত ৰেটিং থাকে যি ভাল লাগে আপুনি আজি আপোনাৰ ঘৰটো ধুনীয়া কৰিবৰ কাৰণে ৱালপেপাৰ লগত মানে কোম্পানীৰ লগত কথা পাতি কিনিব পাৰে এই আছিল আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব যদি চেনেলটো প্ৰথম চাইছে চাবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব মৰম কৰিব আগুৱাই যাব আৰু আপোনালোকৰ যদি কিবা থাকে ব্যৱসায় ক্ষেত্ৰত সেয়াও আমাক জনাব মই ফ্ৰীতে প্ৰচাৰ কৰি দিম বাই বাই লাভ ইউ অল ধন্যবাদ